পোনপ্ৰথমে আমি আমাৰ সকলো আমাৰ ৰাইজক আমি ধেমাজি জিলা ইউনাইটেড যে UBPO আৰু আমাৰ অবিভক্ত লখিমপুৰ জিলা XBLT কল্যাণ পৰিষদৰ হৈ আমি পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ যে যোৱা 22 তাৰিখ আমাৰ গুৱাহাটীত থকা বড়োলেণ্ড ভৱন যে BKWCৰ যেটো কাৰ্যালয় এই কাৰ্যালয়ত আমাৰ কেন্দ্ৰীয় যদি UBPৰ আমাৰ গুৰুত্বপূৰ্ণ এটা সভা অনুষ্ঠিত কৰা হৈছিল। সভাপতিত্ব কৰিছিল আমাৰ ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ সভাপতি সন্মানীয় মনোৰঞ্জন বসুমতাৰী দেৱৰ নেতৃত্বত বহুখিনি আলোচনা কৰা হয়। যে আলোচনাত আমাৰ NDR সকলো প্ৰাৰ্থীক আমি ভোট দি পেলাই জয়যুক্ত কৰাৰ কাৰণে এই সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তো আৰু আমাৰ BTRৰ বাহিৰৰ যে ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন এই অৰ্গেনাইজেশ্যনৰ সকলো ডিস্ট্ৰিক্ট 22টা ডিস্ট্ৰিক্টত প্ৰস্তাৱ গ্ৰহণ কৰা মতে আমি 22টা ডিস্ট্ৰিক্টতো NDR প্ৰাৰ্থী এই প্ৰাৰ্থীক সমৰ্থন দিবৰ কাৰণে সকলো জিলা কমিটিক আমাৰ কেন্দ্ৰীয় যি কাৰ্যনিৰ্বাহ সভা হৈছিল এই সভাত আমাক দায়িত্ব দিয়া হৈছিল। সেই মৰ্মে আজি আমি আমাৰ চানজাৰী নগৰত থকা চিমেণ্ট চাপৰি যে আজি আমি অবিভক্ত লখিমপুৰ জিলা XBLT কল্যাণ পৰিষদৰ সন্মানীয় আমাৰ সেক্ৰেটাৰী বিলম্বৰ কেলকাতাৰী ডাঙৰীয়া আছে আৰু আমি ধেমাজি জিলা সংযুক্ত বড়ো গণমঞ্চ যৌক্তিকভাৱে আজি আমি এই প্ৰেছ মিট আমি লোৱা হৈছে। এই প্ৰেছ মিট লোৱাৰ মেইন উদ্দেশ্য হ'ল যে অহা 9 এপ্ৰিলত যি অসম বিধানসভাৰ যি নিৰ্বাচন হ'ব যে ইলেকশ্যন হ'ব এই ইলেকশ্যনক লৈ পেলাই যে আমি আজি আমাৰ বড়ো ৰাইজক অনুৰোধ আৰু আহ্বান আমি কৰিব বিচাৰিছোঁ যে আগন্তুক যি নিৰ্বাচন এই নিৰ্বাচনত যে আমাৰ NDR যি প্ৰাৰ্থী আছে এই প্ৰাৰ্থীক সকলোকে আমি ভোট দি জয়যুক্ত কৰিবৰ কাৰণে আমি ৰাইজক আহ্বান জনাম। যে কিয় আমি আজি আহ্বান জনাব বিচাৰিছোঁ এইটো আপোনালোকে সকলোৱে জানে সকলোৱে জ্ঞাত যে আমাৰ যিবিলাক দাবীসমূহ চৰকাৰে আৰু NDA যেহেতু আমাক পূৰণ কৰি দিবৰ কাৰণে এই ডিমাণ্ডবোৰ কাম কৰি দিবৰ কাৰণে এওঁলোকে আমাক আশ্বাস দিয়াৰ কাৰণে আমি আশ্বস্ত হৈ পেলাই আমি আজি NDA যি প্ৰাৰ্থী এই প্ৰাৰ্থীক আমি ভোট দি জিকাই দিবৰ কাৰণে বিপুল ভোটত আমি জিকাই দিবৰ কাৰণে আজি আমি প্ৰেছ মিট যোগেদি আমি সকলো আমাৰ বড়ো ৰাইজক আমি অনুৰোধ জনাইছোঁ। তো আমাৰ আজি প্ৰেছ মিটৰ বহুখিনি আমাৰ ডিমাণ্ড দি পেলাই বহুখিনি ডিমাণ্ড লৈ পেলাই আমি আজি প্ৰেছ মিটটো কৰিছোঁ। তো গতিকে আমি সকলো ৰাইজক আমি আহ্বান জনাম যে আমাৰ BTRৰ বাহিৰত থকা যি 10 লাখতকৈ অধিক যি বড়ো জনগোষ্ঠী আছে ভোটাৰ্ছ আছে আমাৰ 6 লাখতকৈ অধিক ভোটাৰ্ছ আছে। তো গতিকে আমাৰ যিবিলাক দাবী এই দাবীবিলাক যাতে পূৰণ কৰি দিবৰ কাৰণে আমি যেহেতু ডিমাণ্ডবোৰ দিছে আমাৰ যেহেতু বড়ো কছাৰী অটোনমাস কাউন্সিলৰ ৱেলফেয়াৰ অটোনমাস কাউন্সিল যেহেতু চৰকাৰে গঠন কৰি দিয়া হ'ল তো গঠন কৰি দিয়াৰ পিছত এইটো পূৰ্ণাংগভাৱে আজি হোৱা নাই। গতিকে NDA আমাক আশ্বাস দিছে এই আশ্বাস দিয়াৰ কাৰণে আজি আমি প্ৰেছ মিট যোগেদি আমি বড়ো ৰাইজক আমি আহ্বান জনাইছোঁ। 19 ফেব্ৰুৱাৰী আৰু 16 মাৰ্চত 2026 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সৈতে যি আলোচনাত মিলিত হয়। আলোচনাত অসমৰ মুখ্যমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে উত্থাপিত যি সমস্যাসমূহৰ সংযুক্ত বড়ো গণমঞ্চৰ সমাধানৰ আশ্বাস প্ৰদান কৰাৰ কাৰণে আমি যেহেতু 22 তাৰিখত যি আমাৰ গুৱাহাটীত থকা বেলতলাৰ যি BKWCৰ অফিচ এই অফিচত
এওঁলোকে আশ্বাস দিয়াৰ কাৰণে আমি NDA আমি ছাপোৰ্ট দিম বুলি সেইদিনাখনে আমাৰ প্ৰস্তাৱ লোৱা হয়। সেই মৰ্মে আমি আজি আমাৰ ধেমাজি জিলা আৰু আনডিভাইডেড লখিমপুৰ জিলা যি BLT কল্যাণ পৰিষদ আৰু আমাৰ UP আমি যৌথভাৱে আজি প্ৰেছ যোগেদি যেহেতু আমি আজি প্ৰেছ মিট লৈছোঁ, এই প্ৰেছ মিটৰ যোগেদি আমি NDAৰ যি কেণ্ডিডেট আমাৰ সন্মানীয় ভুৱন পেগু ডাঙৰীয়াক আমি জনাই বিধানসভা সমষ্টিত আমাৰ পূৰ্ণ সমৰ্থন দি ভোট দি পেলাই আমি জিকাই দিম বুলি আমি আজিৰ যি প্ৰেছ মিট, এই প্ৰেছ মিট যোগেদি আমি প্ৰচাৰ কৰিছোঁ। জিলা কমিটি হিচাপে যে আমাৰ তিনিটা সমষ্টি আছে, জনাই সমষ্টি, চিচিবৰ্গ সমষ্টি আৰু ধেমাজি সমষ্টি। এই তিনিটা সমষ্টিত আমাৰ NDAৰ যি অকল প্ৰাৰ্থী আছে, এই প্ৰাৰ্থীসকলক আমি আমাৰ ৰাইজক, আমাৰ বড়ো সমাজক আমি আহ্বান কৰিছোঁ যাতে NDAৰ যি প্ৰাৰ্থী আছে, এই প্ৰাৰ্থীক আমি ভোট দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। কাৰণ কিয় আমাৰ যিবিলাক BKWCৰ সমস্যা আছে, এই সমস্যাবিলাকক লৈ পেলাই আমাক যি আশ্বাস দিছে চৰকাৰে, NDA প্ৰাৰ্থীয়ে যিহেতু আমাক আশ্বাস দিছে, এই আশ্বাস মৰ্মে আমি আজি সকলো আমাৰ যি NDAৰ প্ৰাৰ্থী, এই প্ৰাৰ্থীসকলক আমি আমাৰ বড়ো ৰাইজক আমি আহ্বান কৰিছোঁ যে আমাৰ বহুখিনি ডিমাণ্ড আছে, 19টালৈ ডিমাণ্ড আছে। আমাৰ ডিমাণ্ড হ'ল BKWCৰ অন্তৰ্গত সমষ্টি বড়োগাঁওসমূহৰ অধিসূচনা জাৰি কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ বড়ো বসতি থকা গাঁওসমূহ BKWC অন্তৰ্ভুক্ত কৰাৰ বিষয়ৰ মীমাংসাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আমি অনুৰোধ জনোৱা মৰ্মে এওঁলোকে আমাক কথা দিছে। আৰু আমাৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বড়ো গাঁওসমূহ BKWCত অন্তৰ্ভুক্ত কৰাৰ স্থগিত বিষয় সমাধানৰ আমি আলোচনা কৰিছোঁ, আশ্বাস দিছে এওঁলোকে কৰি দিম বুলি। তাৰপিছত 4 নম্বৰ আমাৰ BKWCৰ সমষ্টি আসনৰ সংখ্যা 36টাৰ পৰা 40টালৈ বৃদ্ধি কৰিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ। ইয়াত আমাক NDAৰ যি প্ৰাৰ্থী আমাক আশ্বাস দিছে। 5 নম্বৰ যিটো আমাৰ ডিমাণ্ড BKWC নিৰ্বাচনৰ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ, নিৰ্বাচন কৰি পেলাই আমাৰ যিহেতু পুঁজি, এই পুঁজি আমাক বঢ়াই দিব লাগে। তাৰপিছত আমাৰ 6 নম্বৰ যিহেতু ডিমাণ্ড BKWCৰ সংশোধন কৰি পেলাই বড়ো কছাৰী অট'নমাছ কাউন্সিল নামাকৰণ দি পেলাই ইলেকশ্যন পাতি দিব লাগে, এইটো আমাৰ ডিমাণ্ড। তাৰপিছত 7 নম্বৰ যিটো ডিমাণ্ড BKWCৰ SOPD ধনৰ আবণ্টন বৃদ্ধি কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। তাৰপিছত আমাৰ 8 নম্বৰ যিহেতু দফা আছে আমাৰ BKWCৰ সুচল কাৰ্যকৰীতাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনিক আৰু প্ৰযুক্তিগত পদ সৃষ্টি কৰা। আৰু আমাৰ আছে 9 নম্বৰ যিটো ডিমাণ্ড BTR চুক্তিৰ দ্বাৰা 10.1 অনুসৰি বিশেষ আৰ্থিক পেকেজ প্ৰদান কৰা। 10 নম্বৰ আছে আমাৰ BKWCৰ 2টা স্থায়ী সচিবালয়, হেড অফিচ আমাক 2টা নিৰ্মাণ কৰি দিব লাগে বুলি আমি দাবী কৰিছোঁ। নিৰ্মাণৰ চাঞ্জাৰীনগৰ চিমেণ্ট চাপৰিত এটা দিব লাগে। আৰু আমাৰ গুৱাহাটীত যিটো মেট্ৰত আমাক যিহেতু BKWCৰ যিটো কাৰ্যালয়, এই কাৰ্যালয়টো আমি নিৰ্মাণ কৰি দিবৰ বাবে আমি চৰকাৰক আৰু আমাৰ NDAৰ যিসকল প্ৰাৰ্থী আছে, প্ৰাৰ্থীক আমি অনুৰোধ জনাইছোঁ। আৰু 11 নম্বৰ ধুবুৰী জিলাৰ ধুবুৰী চহৰৰ ব্ৰহ্ম লজিং নিৰ্মাণ কৰা। আৰু 12 নম্বৰ আছে BKWCৰ এলেকাৰ অৱস্থিত সকলো বড়ো মধ্যমৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আমি দাবী দি আহিছোঁ। তো আমাৰ 13 নম্বৰত আছে আমাৰ BKWC এলেকাত বড়ো মাধ্যম বিদ্যালয়সমূহ পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়া। যিহেতু আমাৰ বড়ো মাধ্যমৰ যিবিলাক শিক্ষা অনুষ্ঠান আছে, এই শিক্ষা অনুষ্ঠানবিলাকত যিহেতু পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই, এই শিক্ষকটো নিযুক্তি দি পেলাই আমাৰ বড়ো মাধ্যমক জীয়াই ৰাখিবৰ কাৰণে ইয়াত আমি দাবী জনাইছোঁ। 14 নম্বৰ যিটো দাবী আমাৰ BKWC এলেকাৰ বিভিন্ন জিলাত পট্টা
পিজিআৰ আৰু ভিজিআৰ ভূমিৰ সমস্যা সমাধানৰ বাবে আমি দাবী জনাইছোঁ আৰু কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা বড়োসকলৰ যেহেতু তাৎকালীনভাৱে ST বা পাহাৰীয়া জনজাতি অন্তৰ্ভুক্ত কৰাৰ বাবে আমি দাবী জনাইছোঁ তাৰপিছত আমাৰ 16 নম্বৰ দফাত আছে নতুন দিল্লীত আমাৰ BKWCৰ যেটো ভৱন এই ভৱন নিৰ্মাণ কৰিবৰ কাৰণে পুঁজি আবণ্টন দিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু BTCৰ বাহিৰত থকা 50,000 নিবনুৱা যুৱক যুৱতীক প্ৰতিজনক 5 লাখ টকাকৈ বিশেষ আৰ্থিক সাহায্য দিবৰ কাৰণে আমাৰ NDA আমি দাবী জনাইছোঁ আৰু আমাৰ 18 নম্বৰ যেটো দাবী সাঞ্জাৰী নগৰ চিমেণ্ট চাপৰিত এখন আধুনিক ক্ৰীড়া খেলপথাৰ এই খেলপথাৰ নিৰ্মাণ কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যেহেতু চিমেণ্ট চাপৰিত আজিলৈকে আধুনিক যি ক্ৰীড়া আজি কমপ্লেক্স এই কমপ্লেক্সখন আজিলৈকে আমি দেখি পোৱা নাই এটো কাৰণে আমি অনুৰোধ জনাইছোঁ যাতে চিমেণ্ট চাপৰিৰ নিচিনা বা আমাৰ এই ধেমাজি অঞ্চলৰ চিমেণ্ট চাপৰিৰ নিচিনা যি জায়গা এই জায়গাত আমাৰ ভাল খেলপথাৰ ইয়াত প্ৰয়োজন আছে তো গতিকে হেতু আমি ডিমান্ড জনাইছোঁ তো 19 নম্বৰ যেহেতু ডিমান্ড BKWCৰ এলেকাত এখন দক্ষতা উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ ইয়াত দাবী জনাইছোঁ যে ইয়াত আমাৰ বহুত যুৱক যুৱতীসকল আছে এই যুৱক যুৱতীসকলৰ কাৰণে যি স্কিল ডেভেলপমেণ্টৰ কাৰণে যেটো আমাৰ ইয়াত পৰীক্ষা দক্ষতা উন্নয়ন প্ৰশিক্ষণ যেহেতু কেন্দ্ৰ এই কেন্দ্ৰ আজিলৈকে আমি দেখি পোৱা নাই গতিকে এই প্ৰশিক্ষণ কেন্দ্ৰ অতিকৈ ইয়াত জৰুৰী হেতুৰ কাৰণে আমি ইয়াত ডিমান্ড ৰাখিছোঁ আমাৰ 20 নম্বৰ যেহেতু ডিমান্ড BTCৰ বাহিৰত থকা বড়ো লোকসকলৰ বাবে 3টা ৰাজ্যিক স্তৰৰ অধ্যক্ষ পদ প্ৰদান কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু 21 নম্বৰ যেটো দফা BTCৰ বাহিৰত থকা বড়ো লোকসকলৰ পৰা এখন ৰাজ্যসভাৰ সদস্য পদ প্ৰদান কৰা আমি 21টা ডিমান্ড যেটো আমি দিছোঁ যেটো ডিমান্ড যে BTCৰ বাহিৰৰ লোকসকলৰ কাৰণে এখন ৰাজ্যসভাৰ সদস্য পদ দিব লাগে বুলি আমি অনুৰোধ জনাই আহিছিলোঁ গতিকে আমি এই যিখিনি ডিমান্ড এই ডিমান্ডবিলাকক লৈ পেলাই ইণ্ডিয়াৰ যিবিলাক নেতাসকল আছে সেই নেতাসকলে আজিলৈকে আমাক আশ্বাস দিয়াৰ কাৰণে আমি আশ্বস্ত হৈছোঁ আমি ভাল পাইছোঁ যে আমাৰ যিবিলাক ডিমান্ড এই ডিমান্ডবোৰ যাতে ইলেকশ্যন যেহেতু যোৱাৰ পিছত বিধানসভাৰ যেহেতু ইলেকশ্যন যোৱাৰ পিছত আমাৰ যিবিলাক দাবী আছে এই দাবীসমূহ যাতে পূৰণ কৰি দিয়াৰ যেহেতু আশ্বাস এই আশ্বাসৰ কাৰণে আমি অসুস্থ হৈ পেলাই যে আমি ইণ্ডিয়াক কিয় ভোট দিব লাগে এইখিনি কথাটো আমি আলোচনা কৰিছোঁ আজি হেতুৰ কাৰণে আমি আমাৰ যেহেতু আনডিভাইডেড লখিমপুৰ ডিস্ট্ৰিক্ট XBL to Welfare Society যেহেতু হেড অফিস এই হেড অফিসত বহি পেলাই আমি যৌথকভাৱে যেহেতু আজি এই প্ৰেছ মিট যে আয়োজন কৰিছে আয়োজন কৰাৰ মূল উদ্দেশ্য হ'ল যে আমি আমাৰ যেহেতু ইণ্ডিয়াৰ যি প্ৰাৰ্থী এই প্ৰাৰ্থীসকলক আমি ভোট দি পেলাই জিকাই দি যে আমাৰ যি স্বাৰ্থ এই স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে বা ৰাইজৰ যি উন্নতিৰ কাৰণে যেহেতু যোৱা 5টা বছৰত BJP চৰকাৰে যেনেকৈ কাম কৰি গ'ল আমি অসুস্থ হৈছোঁ ভাল পাইছোঁ যে ভাল পোৱাৰ কাৰণে বা আমাৰ যিবিলাক কামবিলাক কৰি দিয়াৰ কাৰণে ভাল পাই আমি অসুস্থ হৈ পেলাই আজি আমি ইণ্ডিয়াৰ যি প্ৰাৰ্থীসকলক আমি ভোট দিবৰ কাৰণে ওলাই আহিছোঁ গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে ৰাইজে সকলোৱে দলে বলে যে আকৌ এবাৰ BJP চৰকাৰ আৰু অসমত আহিব লাগে আমি জানো ইণ্ডিয়াত ভাৰতবৰ্ষৰ BJP গভৰ্ণমেণ্ট গঠন কৰিব অসমতো আমাৰ BJP চৰকাৰ আহিব
তো গতিকে আমি কোনো ইয়াত কিবা এটা ডাউট লৈ পেলাই বা কিবা এটা চিন্তা কৰি পেলাই যে আমি সিফাল সিফাল যাহাতে নহয় আমি সেইখিনি কথাটো আমি অনুৰোধ জনাইছোঁ ইয়াত বেলেগ চিন্তা কৰি পেলাই বা আমাৰ যিহেতু একতা আমাৰ যিহেতু ইউনিটি যিহেতু আমি ক'ব গ'লে আমাৰ ধেমাজি জিলাত আমাৰ বড়ো জাতীয় সংগঠনে কেতিয়াও আমি ইফাল সিফাল যোৱা নাই আমি একেলগে হাতে হাত ধৰি পেলাই খোজে খোজ মিলাই পেলাই আমি কাম কৰি যাব লাগিব তো গতিকে আমি সকলো আমাৰ বড়ো ৰাইজক আমি আহ্বান জনাওঁ যে অহা 9 এপ্ৰিলত যি বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচনত যাহাতে ইণ্ডিয়াৰ যিসকল প্ৰাৰ্থী আছে আমাৰ ইয়াত ধেমাজিত 3টা সমষ্টি আছে 3টা সমষ্টিটো আমি বিপুল ভোটত আমি জিকাই দিব লাগে যে আমাৰ জনাৰ যি যুৱনেতা আমি যুৱনেতা বুলি ক'ব লাগিব যে আমাৰ সন্মানীয় ভূপেন পেগু ডাঙৰীয়া যি 5টা বছৰত আমাৰ এই অঞ্চলত যেনেকৈ উন্নয়নৰ কাম বহুখিনি কৰি গ'ল হয়তো নিশ্চয় ৰাইজে চালে গম পাব ৰাইজে দেখিলে গম পাব বহুখিনি ৰাস্তা পদূলি আজি নিৰ্মাণ হ'ব গৈ আছে তো এইবিলাক উন্নয়নবিলাক দেখি যে ৰাইজে আজি অসুস্থ হৈছে নিশ্চয় ৰাইজে আমাৰ যি 80 নং বিধানসভা সমষ্টিৰ যেহেতু যুৱনেতা ভূপেন পেগু ডাঙৰীয়াক ভোট দিয়া কোনো এটা ডাউট এটা নাথাকে এইটো আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ গতিকে আগন্তুক যি নিৰ্বাচন বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচনত যাতে আমি সকলোৱে হাতে হাত মিলাই পেলাই কাম কৰি যাবৰ কাৰণে আৰু অহা যেটো ইলেকশ্যনত আমাৰ ভূপেন পেগু ডাঙৰীয়াক আৰু আমাৰ ৰণোজ পেগু ডাঙৰীয়াক বিপুল ভোট দি পেলাই জিকাই দিবৰ কাৰণে সকলো ৰাইজক আমি হাত জোৰ কৰিছোঁ